হেল্ল' বন্ধুসকল, নিশ্চয় ভালে আছে। খবৰ খাতি লৈ লৈছোঁ বাৰু। আগতে মোৰ ভালেই বাৰু। মই পোনপ্ৰথমতে জনাই লৈছোঁ মোৰতো খুবেই ভাল, কাৰণ আপোনালোকৰ কাৰণে আজি ভাল হৈছে। যা হওক, নতুন চেনেল হিচাপে ইতিমধ্যে মই 50 অৰ্থাৎ হাফ চেঞ্চুৰী কৰিলোঁ ছাবস্ক্ৰাইবাৰ ওচৰত। আৰু বহুতখিনি আপোনালোকৰ সহায় সহযোগিতা যিখিনি আপোনালোকে কৰিছে তাৰ কাৰণে এইখিনি হৈছে বাৰু। তাৰ বাবে খুবেই ধন্যবাদ। আপোনালোকে যি লাইক দিছে বা ভিউজ কৰিছে তাৰ বাবে খুবেই ধন্যবাদ। আৰু কাইণ্ডলি মোৰ চেনেলটো এনেকৈ যদি ভাল পাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ পিছতে আপোনালোকে শ্বেয়াৰ কৰক। আকৌ আপোনালোকৰ বন্ধুসকলৰ মাজলৈ মোৰ চেনেলটো আগবঢ়াই নিয়ক, যাতে মই আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত আৰু মৰম চেনেহত। বাৰু, আজিতো সাধাৰণ টপিক হৈছে এটা সাধাৰণ যে আপোনালোকে চেফটি পিন নিশ্চয় দেখিছে, বা আলপিন বা এনেকুৱা ধৰণৰ বহুত পিন আছে। কিন্তু হোৱাটছএপতো আছে এটা পিন। আচলতে এই পিনটো কি পিন আৰু কেনেকৈ কৰে বাৰু সেই কথাটো ক'ম মই। তাৰ আগতে মই আপোনালোকক হোৱাটছএপলৈ লৈ যাব বিচাৰিছোঁ। হোৱাটছএপলৈ আমি যাওঁ। হোৱাটছএপত আপোনালোকক ডাইৰেক্টলি মই দেখুৱাব খুজিছোঁ, যাতে আপোনালোকে গম পায় যে হোৱাটছএপৰ এই পিনটো কি। মই তাক দেখাই দিছোঁ। পোনপ্ৰথমতে আমি চাওঁ এই পিনটো। আপুনি নিশ্চয় দেখিছে, মই দেখুৱাই দিছোঁ। এই পিনটোৱে আচলতে কি কৰে হোৱাটছএপত। আমি সকলোৱে দেখি থাকোঁ সদায় এই পিনটো, কিন্তু আচলতে আমি বহুতে জানোৱে প্ৰায়, কিন্তু তথাপিও যিসকলে নাজানে তেওঁসকলৰ কাৰণে মই এইটো ভিডিঅ'টো দিছোঁ বাৰু। এই পিনটোৱে আচলতে সাধাৰণ এটা কাম কৰে। আমাৰ যিবোৰ গুৰুত্বপূৰ্ণ মেছেজ আছে, গুৰুত্বপূৰ্ণ যি আমাৰ নাম্বাৰছ আছে বা যিসকল আছে, তেওঁলোকৰ মেছেজসমূহ যাতে আমাৰ সদায় ওপৰত থাকে। কাৰণ আপুনি হোৱাটছএপটো খুলিলে গম পায়, যিহেতু আমি গ্ৰুপ বা আমি বহুতৰ লগত চাট কৰি থকা যায়, তো মেছেজবোৰ কি কৰে, আমাৰ গুৰুত্বপূৰ্ণ মেছেজ যাক আমি দিব লাগে তেওঁৰ নাম্বাৰটো বহুত তললৈ গুচি যায়। কিন্তু সেই নাম্বাৰটোত আপুনি যদি প্ৰেছ কৰি ধৰাৰ পিছত, এইটো এনেকৈ প্ৰেছ কৰি ধৰাৰ লগে লগে আপোনাৰ ওপৰফালে পিনটো আহে। এই পিনটোত আপুনি যদি ক্লিক কৰি দিয়ে, ই বিশেষ একো নকৰে। আপোনাৰ সেই লাগতিয়াল নাম্বাৰটো সদায় আপোনাৰ পোনপ্ৰথম অৰ্থাৎ ওপৰতে ৰাখি থৈ দিয়ে, যাতে কেতিয়াও মানে যিমানেই মেছেজ নাহক, লাগিলে তাতে 1000 আহক বা যিমানেই মেছেজ আহক, আনলিমিটেড মেছেজ আহক, কিন্তু সেই মেছেজ যিটো আছে আপোনাৰ গুৰুত্বপূৰ্ণ একদম ইম্পৰ্টেণ্ট মেছেজ, সেই মানে নাম্বাৰটো, সেই নাম্বাৰটো কেতিয়াও তলফালে নাযায়, সেইটো সদায় ওপৰতে থাকিব। তাৰ কাম এইটোৱে। বাৰু, মই হোৱাটছএপৰ বিষয়ত আৰু কিছু জনাই থাকিম, কিন্তু এই সৰু কথাটো মই আজি আপোনালোকক জনাব জনাই। বিচাৰিছোঁ, গৰম বহুত পৰিছে। গৰমৰ কাৰণে আপোনালোকৰ কাৰণে এটা সৰু টিপছ, সেইটো হ'ল নেমু চৰবত খুব খাওক। তৰমুজ ওলাইছে, তৰমুজ খাব পাৰে। নেমু চৰবত খুব খাওক, কাৰণ নেমু চৰবতে আপোনাৰ যিটো আপোনাৰ গাৰ পৰা এনাৰ্জি যায়, সেই এনাৰ্জিটো আপোনাক ঘূৰাই। এনেতো নেমু চৰবত খাওক। ময়ো খাই আছোঁ বৰ্তমান ভাতৰ লগতে। মইতো নেমু খুবেই ভাল পাওঁ বাৰু। নেমু মই ভাতৰ লগতো খাওঁ বা সকলোতে এনেকৈ চৰবত বনাই খাই আছোঁ। তো গতিকে এইটো হ'ল। তো আজিৰ টপিকটো বিশেষ নাছিল, হোৱাটছএপৰ ওপৰতে আছিলে। হোৱাটছএপৰ এই পিনটোৱে কি কৰে, চেফটি পিন বা আলপিন নহয়, ডাইৰেক্ট এটা পিন, হোৱাটছএপৰ পিন। বাৰু ঠিক আছে, এগেইন মই খুবেই ধন্যবাদ জনালোঁ যে মোৰ ছাবস্ক্ৰাইবাৰ 50টা ক্ৰছ কৰাৰ কাৰণে। মই আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো শ্বেয়াৰ কৰক কাইণ্ডলি, যাতে মোৰ ছাবস্ক্ৰাইবাৰ বহুত হৈ যায়। আৰু আপোনালোকে কাইণ্ডলি কমেণ্ট কৰা নাই এতিয়ালৈকে, মই কমেণ্ট কৰা ষ্টাৰ্ট কৰক, যাতে মই কোনটো টপিকত আপোনালোকক ভিডিঅ' দিলে আপোনালোকে ভাল পাব। ঠিক আছে, তো নিজৰ শৰীৰৰ প্ৰতি অলপমান যত্ন ৰাখক, ভালে থাকক, সুখী থাকক। ধন্যবাদ। অলৱেজ ষ্টে টিউন টু মাই চেনেল অল ইন ওৱান লাৰ্ণিং। থেংক ইউ।